কোনোবা আহিছে যদি জইন হৈ যাব আৰু কমেণ্ট কৰিব। সৰুকৈ এটি লাইভ কৰিম, পটাপটকৈ জইন হৈ যাব। কেইযোৰমান কাপোৰ দেখাম বুলি ভাবিছোঁ। দুবাৰেই চেষ্টা কৰিলোঁ, নেটৱৰ্ক প্ৰব্লেমৰ কাৰণে লাইভটো কৰিব পৰা নাই। দৌৰাদৌৰিকৈ অকণমান কাপোৰ দেখাই যাম বুলি ভাবিছোঁ। লাইভটো পাৰিলে শ্বেয়াৰ কৰি দিব। অলপ দেৰি ৰৈ দিছোঁ দেই, আৰু কেইগৰাকীমান আহিলে দেখাই দিম। মই ইয়াৰ পৰা দেখা নাপাওঁ। খালী আছে ৰেডিঅ'। কোন আছে? কমেণ্ট আছেনে? হাই জেনালি, অলপ দেৰি ৰৈ দিবা। দেৰি হৈছে, তথাপিও আৰু সৰুকৈ লাইভ এটি কৰিম বুলি ভাবিছোঁ। যিসকল আছে জইন হৈ যাব আৰু এটি এটি কমেণ্ট কৰিব। ৰেহাই মূল্যত কাপোৰবিলাক দিয়া হ'ব। লাইভটো শ্বেয়াৰ কৰি দিব। একেবাৰে কম মানুহ হ'লে ভাল নালাগে কাপোৰ দেখাই, কেইগৰাকীমান আহিলে ভাল লাগে। যিমান পাৰে লাইভটো শ্বেয়াৰ কৰি দিব। শ্বেয়াৰ কণ্টেষ্ট আজি ৰখা নাই, কিন্তু শ্বেয়াৰ কৰি যাওক, পিছত দেখা যাব। কণ্টেষ্ট হিচাপে কণ্টেষ্ট এতিয়া ৰখা নাই, কিন্তু শ্বেয়াৰ কৰি যাওক। ভালদৰে শ্বেয়াৰ কৰিলে এদিন নিশ্চয় কিবা নহয় কিবাটো দিবই লাগিব। বহু দিনৰ মূৰত লাইভ আহিছোঁ, সেইকাৰণে লাইভটো শ্বেয়াৰ কৰি দিব কাইণ্ডলি। আৰু মোৰ নিউ পেজটো ফ'ল' কৰিব আপোনালোক যিসকলে ইয়াতে জইন হৈছে। এইটো মোৰ পুৰণা পেজ হয়, নতুন পেজ এটা খুলিছোঁ। কাইণ্ডলি আপোনালোক সকলোৱে সেইটো পেজত জইন হৈ যাব, শ্ৰীজি কালেকশ্যন। লাহে লাহে মই সেইটো পেজতে সঘনাই লাইভ আহিবলৈ চেষ্টা কৰিম। এই পেজটো আচলতে বন্ধ কৰিম বুলি ভাবিছিলোঁ, গতিকে ইয়াতে শ্ৰীজি কালেকশ্যনতে মই লাহে লাহে লাইভ আহিব চেষ্টা কৰিম। গতিকে কাইণ্ডলি আপোনালোকে সেই পেজটো ফ'ল' কৰিব। ৰেহাই মূল্যত কাপোৰবিলাক দিয়া হ'ব। হেণ্ডমেডৰ কাপোৰ থাকিব, মেচিন মেডৰ কাপোৰ থাকিব, আৰু অল অভাৰ অসমত ফ্ৰী শ্বিপিঙত ডেলিভাৰী হ'ব। হেল্ল' দীপালী কোঁৱৰ, অলপ দেৰি ৰৈ দিব। সৰু লাইভ এটি কৰিম আৰু লাইভটো শ্বেয়াৰ কৰি দিব। হাই মণি নেহাল বৰ্মন। হাই মণি, অলপ দেৰি ৰৈ দিব, লাইভটো শ্বেয়াৰ কৰি দিব। আৰু মোৰ নিউ পেজ শ্ৰীজি কালেকশ্যন, এই পেজটো ফ'ল' কৰিব আপোনালোকে। তেনেহ'লে মই লাইভটো এতিয়া ষ্টাৰ্ট কৰি যাম। নমস্কাৰ, মই গীতিকা শ্ৰীজি কালেকশ্যনৰ পৰা লাইভ আহিছোঁ মোৰ পুৰণা পেজত। গতিকে আজি কেইযোৰমান কাপোৰ দেখাম বুলি ভাবিছোঁ। হেণ্ডমেড আৰু মেচিন মেড দুইটাতে থাকিব। ৰেহাই মূল্যত পাব কাপোৰবিলাক। ফ্ৰী শ্বিপিঙত অসমত ডেলিভাৰী হ'ব। কেছ অন ডেলিভাৰীৰ ব্যৱস্থা আমাৰ নাই দেই। যিসকলে আমাৰ পৰা কাপোৰ ল'ব বিচাৰে কেৱল অনলাইন পে'মেণ্ট কৰিহে ল'ব লাগিব। গতিকে মই লাইভটো ষ্টাৰ্ট কৰি যাওঁ। এৰী কটনৰ প্ৰথম যোৰাটি, এৰী কটনৰ লেভেণ্ডাৰ কালাৰত থাকিব এইখন চাদৰখন। লাইভটো শ্বেয়াৰ কৰি দিব।
লেভেণ্ডাৰ কালাৰত থাকিব। এইখন চাদৰখন থাকিব। চাদৰখনৰ মাজভাগত গেৰ থাকিব। সকলোৱে জানে গেৰটো কেনে থাকে, তথাপি মই দেখাই দিছোঁ। আৰু প্ৰত্যেকযোৰ কাপোৰতে গেৰটো এনেকৈ থাকিব। প্ৰত্যেকযোৰ কাপোৰতে ব্লাউজ পিচ আৰু ছাইড পাৰি থাকিব। প্ৰত্যেকযোৰ কাপোৰতে। এইবোৰ হেণ্ডমেডৰ কাপোৰ হয়, ৰেহাই মূল্যত পাব কাপোৰবোৰ। ফ্ৰী শ্বিপিঙত থাকিব অসমৰ ভিতৰত। এইখন মেখেলাখন থাকিব। ছাইড পাৰিবোৰ এইবোৰ, আৰু ব্লাউজ পিচো থাকিব। পচন্দ হ'লে যোৰাটি স্ক্ৰীণত যিটো নাম্বাৰ দিয়া হৈছে এইটো নাম্বাৰতে আমাক কণ্টেক্ট কৰিব পাৰিব। স্ক্ৰীণশ্বট এটি মাৰি দিব। পচন্দ হোৱা কাপোৰযোৰৰ ফ্ৰী শ্বিপিঙত পাব। অসমৰ ভিতৰত ফ্ৰী শ্বিপিঙত ডেলিভাৰী কৰা হ'ব। এৰী কটনৰ পিংক কালাৰত থাকিব অন্য এটি যোৰা। এইখন চাদৰখন থাকিব এৰী কটনৰ পিংক কালাৰত থাকিব। কাপোৰবিলাক ৰেহাই মূল্যত দিয়া হ'ব। মাজভাগত গেৰ থাকিব। চাদৰখনৰ মাজভাগত গেৰ থাকিব। ভালদৰে দেখিছেনে কাপোৰবিলাক? কমেণ্টত জনাব। এইখন মেখেলাখন থাকিব আৰু ছাইড পাৰি ব্লাউজ পিচ গোটেইখিনি থাকিব। পচন্দ হ'লে কাপোৰযোৰৰ স্ক্ৰীণশ্বট মাৰি আমাৰ লগত যোগাযোগ কৰিব। স্ক্ৰীণত যিটো নাম্বাৰ দিয়া হৈছে সেইটো নাম্বাৰতে আমাক হোৱাটছআপ কৰিব পাৰিব। কোনোবাই যদি হোৱাটছআপ কৰিব দিগদাৰ পায় কল কৰিবও পাৰিব। অনলাইন পে'মেণ্ট কৰিহে কাপোৰবিলাক ল'ব পাৰিব। একেবাৰে কম প্ৰফিট ৰাখি আমি কাপোৰবিলাক দিওঁ। গতিকে আপোনালোকৰ যদি পচন্দৰ ভিতৰত পৰে আমাৰ লগত যোগাযোগ কৰিব। যোগাযোগ কৰিলেহে গম পাব কাপোৰৰ দামবিলাক আমি কেনেকৈ দিছোঁ, মাৰ্কেটত বেলেগত কেনেকৈ দিছে। যোগাযোগ কৰিলেহে গম পাব। এইযোৰ আহিব আপোনাৰ এৰী কটনতে লাইট গ্ৰে কালাৰত থাকিব। লাইট গ্ৰে কালাৰত থাকিব। গোটেই চাদৰখনত বৰফি ডিজাইনৰ বুটাবিলাক থাকিব। এৰী কটন মেটেৰিয়েলত থাকিব। আহিছেনে ফটোখন ভালকৈ? দৌৰা দৌৰিকৈ দেখাইছোঁ, দেৰি হৈছে যে। এইখন মেখেলাখন থাকিব আৰু লগতে এইবোৰ ছাইড পাৰিবোৰ থাকিব, ব্লাউজ পিচো থাকিব। যিসকলে জইন হৈছে লাইভটো শ্বেয়াৰ কৰি দিব আৰু আমাৰ নিউ পেজ শ্ৰীজি কালেকশ্যন পেজটো ফ'ল' কৰিব। এতিয়াৰ পৰা লাহে লাহে মই সেইটো পেজতে সঘনাই লাইভ আহিবলৈ চেষ্টা কৰিম। এইটো মোৰ পুৰণা পেজ হয়। পচন্দ হোৱা কাপোৰযোৰৰ স্ক্ৰীণশ্বট মাৰি আমাৰ লগত যোগাযোগ কৰিব। ছুপাৰ এচি কটনত আহিব। ছুপাৰ এচি কটনত এইখন চাদৰখন থাকিব। গছ বুটাত গোটেই গাতে গছ বুটা থাকিব। এইখন চাদৰখন ছাইড পাৰি ব্লাউজ পিচ চব থাকিব। হেণ্ডমেডৰ কাপোৰ হয় এইবোৰ। মেখেলাখন এইখন থাকিব। পচন্দ হ'লে কাপোৰযোৰৰ স্ক্ৰীণশ্বট মাৰি আমাৰ লগত যোগাযোগ কৰিব। ছুপাৰ এচি কটনত থাকিব। ষ্টেপুল কটন ৰিবি ডিজাইনত থাকিব। ইয়াৰে এক পিছে আছে। ষ্টেপুল কটন ৰিবি ডিজাইনত থাকিব। এইখন চাদৰখন থাকিব। চাদৰখনৰ মাজভাগত এনেদৰে গেৰ থাকিব। এইখন মেখেলাখন থাকিব। পচন্দ হ'লে স্ক্ৰীণশ্বট মাৰি আমাৰ লগত যোগাযোগ কৰিব। প্ৰিমিয়াম ষ্টেপুল কটনত পাব। একেবাৰে নিউ কালেকশ্যন। প্ৰিমিয়াম ষ্টেপুল কটনত এইখন চাদৰখন থাকিব। এইখন মেখেলাখন থাকিব। পচন্দ হ'লে যোৰাটিৰ স্ক্ৰীণশ্বট মাৰি আমাৰ লগত যোগাযোগ কৰিব। ছাইড পাৰি ব্লাউজ পিচ গোটেইখিনি থাকিব। মই একদম খুলি খুলি দেখাই থকা নাই। যদি পচন্দৰ ভিতৰত পৰে তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিলে ভালকৈ দেখাই দিব পাৰে।
প্ৰিমিয়াম ষ্টেপুল কটনত ফিক্স পাৰিত থাকিব এইখন চাদৰখন প্ৰিমিয়াম ষ্টেপুল কটন ফিক্স পাৰিত থাকিব এইখন চাদৰখন থাকিব দিয়াচোন মাষ্টাৰ্ড য়েল্লো কালাৰত থাকিব এই কালাৰটো ঠিক অহা নাই নেকি চোৱাচোন মই কেমেৰাটো ঠিক দেখা নাই কালাৰটো অলপ ঠিক আহিছে অঁ মোৰ ইয়াতে মোৰ ঠিক দেখা মাষ্টাৰ্ড য়েল্লো কালাৰত থাকিব ফিক্স পাৰিত থাকিব প্ৰিমিয়াম ষ্টেপুল কটন মেটেৰিয়েলৰ চাদৰখন থাকিব এইখন লগতে এইখন মেখেলাখন থাকিব এইখন মেখেলাখন থাকিব এইটো ব্লাউজ পিচটো থাকিব ব্লাউজৰ হাতত এনেকৈ সৰুকৈ পাৰি এটা থাকিব চাইড পাৰি যিহেতু ফিক্স হৈ আছে গতিকে পচন্দ হ'লে যোৰাটি ফটো মাৰিব স্ক্ৰীনশ্বট মাৰি আমাৰ লগত যোগাযোগ কৰিব আমাৰ লগত যোগাযোগ কৰিলে কাপোৰবিলাকৰ প্ৰাইজৰ বিষয়ে আৰু কাপোৰৰ বিষয়ে যদি কিবা জানিব লগা আছে সেইখিনি জানিব পাৰিব এতিয়া লৈ আহিছোঁ ৱাছ কটন মেটেৰিয়েলত খুবেই চলি আছে এইটো এতিয়া ডিমাণ্ডতে আছে ৱাছ কটন মেটেৰিয়েলত খুবেই ধুনীয়া এইখন চাদৰখন থাকিব মুগা কালাৰৰ ভালকৈ আহিছেনে ফটো ৱাছ কটন মেটেৰিয়েলত থাকিব এইখন চাদৰখন থাকিব এইখন মেখেলাখন থাকিব এইখন আৰু লগতে ব্লাউজ পিচ চাইড পাৰি গোটেইখিনি থাকিব এইখিনি চাইড পাৰি থাকিব প্ৰত্যেকযোৰ কাপোৰৰ লগতে ব্লাউজ পিচ থাকিব চাইড পাৰি থাকিব যদি পচন্দৰ ভিতৰত পৰে আপোনালোকে যোগাযোগ কৰিব আমাক পচন্দ হোৱা কাপোৰযোৰৰ স্ক্ৰীনশ্বট মাৰি আমাৰ লগত যোগাযোগ কৰিব পাৰিব কোনোবাই যদি হোৱাটছআপ কৰিব টান পায় বা দিগদাৰী পায় তেতিয়াহ'লে কল কৰিবও পাৰিব স্ক্ৰীনত যিটো নাম্বাৰ দিয়া আছে এই নাম্বাৰটোতে আমাক যোগাযোগ কৰিব পাৰিব ৱাছ কটন মেটেৰিয়েলৰ অন্য এটি যোৰা চাদৰখনৰ চাইড পাৰিবোৰ এইবোৰ চাইড পাৰিবোৰ নহয় চাদৰখন থাকিব এইখন ৱাছ কটনত অন্য এটি যোৰা চাদৰৰ চাইড পাৰিবোৰ এইবোৰ থাকিব ভালকৈ ফটোখন দেখিছেনে ফটোটো ভালকৈ দেখিছেনে কাপোৰৰ কমেণ্টত জনাব এইখন মেখেলাখন থাকিব ৱাছ কটন মেটেৰিয়েলত থাকিব একেবাৰে নিউ কালেকশ্যন হয় এইবোৰ যদি পচন্দ হয় তেনেহ'লে ফটো মাৰি আমাৰ লগত যোগাযোগ কৰিব ৱাছ কটন মেটেৰিয়েলত অন্য এটি যোৰা থাকিব কালাৰবোৰ খুবেই ধুনীয়া অৰিজিনেলি খুবেই ধুনীয়া কালাৰবোৰ আপোনালোকে ফটোত কেনে দেখিছে নাজানো মই এইখন চাদৰখন থাকিব এইখন মেখেলাখন থাকিব মেখেলাখন চাদৰ চাইড পাৰিবোৰ থাকিব এইবোৰ আৰু ব্লাউজ পিচো থাকিব লগতে পচন্দ হ'লে যোৰাটি ফটো মাৰি পঠাব আৰু আমাক হোৱাটছআপ বা কল কৰিব পাৰিব যিসকলে আমাৰ পৰা কাপোৰ ল'ব বিচাৰে কেৱল অনলাইন পে'মেণ্টৰ যোগেদিহে ল'ব পাৰিব কেছ অন ডেলিভাৰী ব্যৱস্থা আমাৰ নাই এতিয়া খুবেই ৰেহাই মূল্যত মেচিন মেডৰ লৈ আহিছোঁ মেচিন মেডৰ এচি কটন মেটেৰিয়েলত মেচিন মেডৰ এচি কটন মেটেৰিয়েলত চাদৰখন ৰেডি হৈ থাকিব চাদৰখন এনেদৰে ৰেডি থাকিব এনেকৈ লেছ লগাই দিয়া হৈছিলে চাদৰখন এনেদৰে ৰেডি থাকিব এচি কটন মেটেৰিয়েলত থাকিব একেবাৰে কম মূল্যত পাব এই কাপোৰখিনি আহিছেনে ফটোখন এখন ঠিক কৰি দিয়া এচি কটন মেটেৰিয়েলত থাকিব মেচিন মেডৰ এইখন চাদৰখন থাকিব এইখন মেখেলাখন থাকিব
মেচিন মেডৰ এচি কটন মেটেৰিয়েল। চাদৰ ৰেডি থাকিব, মেখেলা আৰু ব্লাউজ পিচটোৱে বনাব লাগিব। এই মেচিন মেডৰ এই কাপোৰখিনি একেবাৰে ৰেহাই মূল্যত ফ্ৰী শ্বিপিঙত অসমৰ ভিতৰত ডেলিভাৰী হ'ব। কেৱল 650 ফ্ৰী শ্বিপিঙত এই কাপোৰখিনি ডেলিভাৰী হ'ব। 650 650। মেটেৰিয়েল একে থাকিব, ডিজাইনো একে থাকিব, বেলেগ বেলেগ কালাৰ থাকিব। আপোনালোকৰ যদি পচন্দৰ ভিতৰত পৰে ইয়াৰ ভিতৰত যিকোনো যোৰাই পচন্দ কৰিব। আৰু কালাৰ আছে, আপোনালোকৰ পচন্দ হ'লে আমাৰ লগত যোগাযোগ কৰিলে আমি ফটো মাৰি পঠাব পাৰিম যদি আপোনালোকৰ পচন্দৰ ভিতৰত পৰে। আজি লাইভটো ইমানতে সামৰিম, কাৰণ দেৰি হৈ গৈছে। কেতিয়াবাৰ পৰা ৰৈ আছিলোঁ, নেটৱৰ্ক ইছ্যুৰ কাৰণে লাইভটোত আহিব পৰা নাছিলোঁ। যিহেতু দেৰিও হৈছে, আপোনালোকৰো বেছি সময় নলওঁ। এইখিনিতে লাইভটো সামৰিলোঁ। আগলৈ এনেকৈ সহযোগ কৰি যাব। আৰু মোৰ নিউ পেজ শ্ৰী শ্ৰী কালেকশ্যন, এই পেজটো পাৰিলে আপোনালোকে ফ'ল' কৰিব। এই পেজটোতে মই সঘনাই লাইভ আহিবলৈ চেষ্টা কৰিম। গতিকে সহযোগ কৰাৰ বাবে, আপোনালোকৰ বহুমূলীয়া এইখিনি সময় দিয়াৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। শুভৰাত্ৰি।